হেল্ল' গাইজ, মই পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। 18 তাৰিখে আমাৰ কলেজত প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন হ'ব আৰু খ্ৰীষ্টমাছ যিহেতু গিফ্ট এক্সচেঞ্জটো হ'বই, সেইবাবে মই মোৰ কাকাক মানে দাদাক জোৰ কৰিলোঁ বজাৰলৈ বুলি লৈ আহিবলৈ। সিও মোক লৈ গ'ল ফেঞ্চি বজাৰলৈ। তাতে মই ৰাস্তাত দেখিলোঁ LGBTQ কমিউনিটিৰ কিবা প্ৰটেষ্ট নে কি ভালদৰে নাজানো বাৰু চলি আছে। পিছে খ্ৰীষ্টমাছ উপলক্ষে ফেঞ্চি বজাৰত বহুত বস্তু ওলাইছে। ময়ো যিহেতু কাৰোবাৰ চিক্ৰেট চান্তা হ'ম, তো মই বিৰাট ভাবি চিন্তি এটা খুব ইউনিক গিফ্ট ল'লোঁ। মানি বেংক এটা, য'ত আপুনি খুচুৰা পইচা জমা কৰিব পাৰে। বস্তুটো মোৰ খুব মৰম লাগিল। লগতে বেলেগ কিবা কিবি বজাৰ কৰি আমি খাবলৈ বুলি আহিলোঁ। গিফ্টটো মই ৰাতিতে পেকিং কৰি কিনে ৰাতিপুৱাৰ কাৰণে ৰেডি কৰি থৈ দিছিলোঁ, কাৰণ মই বিৰাটে এক্সাইটেড আছিলোঁ দিবলৈ। পিছে পেকিংটো কেনেকুৱা লাগিছে ক'বচোন। ষ্টেজত উঠি কিনে মোৰ ভাগত থকা গিফ্টটো মই ল'লোঁ। চাওকচোন, ইমান মৰম লগা কাপ এটা মই পাইছোঁ। কোন যে আছিল মোৰ চিক্ৰেট চান্তাজন, মন পচন্দৰ বস্তু এটা দি থৈ গ'ল। ভিডিঅ'টোত আজিলৈ ইমানেই, বাই।